নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোৰ নাম হৈছে দীপশিখা বৰুৱা আৰু আপোনালোকে মোক ফ'ল' কৰিব, ভিডিঅ'বোৰ লাইক কৰিব। আজি ইমান ৰ'দ দিছে, তো আজি আমি আম খাম। আমাৰ ঘৰতে আম আছে, গছ আছে। বিলাক আপোনালোককো দেখুৱাওঁ আম গছজোপা। এইটো হেত আম দেখিছেনে আপোনালোকে? মই অলপ ভালকৈ দেখুৱাই দিছোঁ ওচৰৰ পৰা। এইবিলাক সেইটো হেত আম লাগি আছে, বলক ওচৰৰ পৰা দেখুৱাওগৈ। আৰু ইমান ৰ'দ দিছে আপোনালোকে দেখিছেই নহয়, গৰমত। তলত এইবিলাক সৰি আছে, এইবোৰ ভাল আম নহয়, এইবোৰ বেয়া, বহুত দিনতে সৰা। এইজোপাই হৈছে আমাৰ আম গছজোপা। আপোনালোকে হয়তো ভালকৈ ধৰিব পৰা নাই আমবিলাক, কিন্তু ঢেৰ লাগি আছে পাতৰ মাজে মাজে। এইফালে এইকেইটা ওলমি আছে, দেখিছে নাই? সেইকেইটাই মই আপোনালোকক আম গছজোপা দেখুৱাব লওঁতে এটা সৰি পৰিলে। এইটো এটা আম, এইটো ভাল আম হয়, এইটো লগতে খাব লাগিব। আপোনালোককো দেখুৱাম। এইটো ইয়াতকৈ ডাঙৰ ডাঙৰ হৈছে আম। আপোনালোকক আমাৰ ঘৰৰ কিছুমান ফুল দেখুৱাওঁ আহক, যিবোৰ ফুল আনকি ফুলি আছে। বলকচোন আপোনালোকক দেখুৱাওঁ। পূৰা ৰ'দ ফ্ৰেণ্ডছ, দেখিছেই নহয়, পূৰা ৰ'দ দিছে একদম। আৰু বলক আমাৰ ফুলবোৰ দেখুৱাওঁ আপোনালোকক। এইজোপা কি ফুল সেইটো আপোনালোকে জানেই। এইজোপা ফুল হৈছে নাৰ্জী, খুব ধুনীয়া গোন্ধাই। নাৰ্জী ফুল ফুলি আছে। এইফালে হৈছে এইজোপা লতা ফুল, নামটো মই নাজানো, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন। একদম ওপৰলৈকে বগা বগা গৈছে। আৰু এইজোপা লগতে আছে এইজোপা অপৰাজিতা, এইজোপাৰ নামটো জানো বাৰু দেই। এইজোপা, এই দুইজোপা একেই লগতে আছে। এইজোপাও বহুত ধুনীয়া ফুলে, ভাল লাগে মোৰ এই ফুলজোপা। এয়া টাবত ওলমাই থোৱা হৈছে। আৰু এইজোপা খুব ধুনীয়া হয় দেই। এইজোপা আমি কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা। এইজোপা চাওক ইমান মৰম লগাকৈ ফুলিছে, পখিলা ষ্টাইলৰ। আৰু এইজোপা চাওক ইমান মৰম লগা পাতখিলাহঁত চাওক আপুনি, ইমান ধুনীয়া ধুনীয়া। আৰু এইজোপা এনেকুৱা ধৰণৰ ফুলিব। এইজোপা যেনিবা সৰু হৈ আছে। এই ফুলপাহ যেতিয়া ফুলে ইমান ডাঙৰকৈ থোপা থোপাকৈ ফুলে, ভাল লাগে। এতিয়া ৰ'দ দিছে যে মৰহি গৈছে। এইপাহ চাওক, এইপাহ ধুনীয়া হৈ আছে, মাজৰ পৰা। আৰু এইফালে কলি মেলিয়ে আছে ফুলিবলৈ। এই দুইজোপা কাইট দেই। এইজোপা ফুলিব আৰু এইজোপা এনেদৰে থাকে, কিন্তু বহল হৈ যাব। এইজোপা ফুল হয় দেই, বন নহয়। এইজোপা হৈছে আমাৰ মানি প্লেণ্ট। এইজোপা এল'ভেৰা। এইবিলাক ফুল, ফুল। এইজোপা হৈছে একেইজোপাই কাইট। এইজোপা ডাঙৰ হৈছে, ফুল ফুলা নাই, ফুলিব আৰু লাহেকৈ। এইজোপা ডাঙৰ হৈছে। আৰু এইজোপা চাওক কি ধুনীয়া ৰংটো ফুল পাওঁ। এইবিলাক কলি মেলি আছে, এইটো হেড কলি দেই, সেইবিলাক ঢেৰ কলি মেলাইছে। এইজোপাও নাৰ্জী ফুল ষ্টাইলৰ, কিন্তু এইজোপা মানে অলপ পাতলা হয়, ফুলটো ধুনীয়া। এইজোপা হাত ফুল হয়। এইজোপা ফুল ৰঙা। এতিয়া আবেলি পৰত আমি অলপ ওলাই আহিছোঁ পথাৰলৈ। মানে আমি ঘৰত নাই, আমি অলপ ওলাই আহিছোঁ খোজকাঢ়িবৰ কাৰণে। ধুন হা কৈ দিয়া। তাই একদম স্কুটিৰ চাবিটো লৈয়ে উমলি আছে। আৰু এইখন চাওক, এইখন হৈছে আমাৰ পথাৰখন। বলক লগ পাই আছোঁ আপোনালোকক। এতিয়া য'ত ফুৰিবলৈ আহিছিলোঁ, মানে যিটো সন্ধিয়া হৈছে, আমি অলপ খোজকাঢ়িবলৈ আহিছিলোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বলক আপোনালোককো লগতে লৈ যাওঁ আমাৰ ঘৰলৈ। গৈ আছোঁ
এতিয়া গৈ আছোঁ বলক বলক সোনকালতে যাওঁ আন্ধাৰে হ'ব আৰু বেছি সময় নাই আমি মানে আমাৰ গাঁৱৰ একদম ইমূৰলৈ আহিছোঁ আমি সিমূৰৰ আমি ফাৰ্ষ্টতে আছে আমাৰ ঘৰটো আমাৰ গাঁৱৰ আৰু এইফালে আমি আহিছোঁ গাঁওখনৰ শেষৰ ফালে খোজকাঢ়িবৰ কাৰণে আহিছোঁ এইফালে মাহঁত খুৰীহঁত আছে এইফালে আমি এতিয়া যাম এইফালে যাম আমি বহুত ৰ'দ দিছিল যিহেতু আজি তো সেইকাৰণে অলপ ঠাণ্ডা ফলত আমি অলপ ওলাই আহিছোঁ এইফালে আৰু মা আহিছে মোৰ লগত ভণ্টি খুৰী আমি এতিয়া আহি আছোঁ খোজকাঢ়ি স্কুটি আনিছিলোঁ দাদুৰ ঘৰত আছে আপোনালোকক মই মোৰ ফাৰ্ষ্ট ব্লগটো যোনটো দিছিলোঁ তো তাতে আছে স্কুটিখন তো আমি তাৰ পৰা স্কুটিত যাম এতিয়া এইডোখৰলৈকে খোজকাঢ়ি গৈ আছোঁ আৰু দাদুৰ ঘৰলৈকে তো বলক আপোনালোককো মোৰ লগতে আমি পামগৈ এতিয়া দাদুৰ ঘৰ আৰু তাৰপিছতে ঘৰলৈ যাম এয়া মোৰ ভাইটি মানে মোৰ দাই ল'ৰা আৰু নামটো কি মোবাইল চাই আছে মোবাইলত ব্যস্ত নামটো কি কৈ দিয়া ইংলিছত কৈ দিয়া নামটো মা নামটো তোমাৰ নিজৰ নামটো ভালকৈ কৈ দিয়া তোমাৰ নামটো তাৰ নাম আয়ুষ বৰুৱা গাঁওখনৰ নাম কৈ দিওঁ গাঁওখনৰ নাম কৈ দিয়া গাঁওখনৰ নাম চিমেণ্ট চাপৰি যোৰহতীয়া একদম পূৰা মানে মোবাইল চোৱাত ব্যস্ত যে তাৰ মুখৰ পৰা কথাখিনি ভালকৈ ফুটাই নাই এইটো এইবিলাক জলদি আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগটো চালেনে বিহু বুলি দাদুৰ ঘৰলৈ অহা ব্লগটো যদি নাই চোৱা তেনেহ'লে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ কমেণ্ট কৰিব জলদি এইফালে স্কুটি আৰু আমি দাদুৰ ঘৰ আহি পাই গ'লোহি যাম আৰু এতিয়া ঘৰত তো আমি এতিয়া ঘৰলৈ গৈ লওঁ বলক তাৰপাছত লগ পাই আছোঁ আপোনালোকক তো এতিয়া আমি আহি আছোঁ ঘৰলৈ আমি আহি পাই গ'লোহি ঘৰ মানে আমি যোনটো খেৰসূতা লৈছিলোঁ ঘৰ সাৰিবৰ কাৰণে থাকি আহিলে মানে তাত আকৌ গৈছে মা তো তাই মাৰ লগত যাব লাগে ব'লা আমি ভিতৰলৈ যাম ব'লা আমি ঘৰ আহি পালোহি আৰু গৰম বুলি গা চা ধুই আজৰি হৈ ল'লোঁ কাম চাম কৰিও আজৰি হ'লোঁ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ মই আৰু মোৰ অলপ পঢ়িবলগীয়াও আছে মই শংকৰদেৱ শিশু নিকেতন চিমেণ্ট চাপৰি ক্লাছ 6ত পঢ়োঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব হয়তো বহুতেই কৰা নাই আৰু যিসকলে কৰা নাই কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়া আমাৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই